আজিৰ ভিডিঅ'টো পাকঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহকাপ খাই লোৱাৰ পাছতে দেখা পাইছোঁ যে আম্মাই পুৰি বেলি আছে। ভাবিলোঁ মই লগতে তেলত ভাজি লওঁগৈ। আৰু এয়া পুৰিকেইখন ভাজিবলৈ বুলি এয়া পাকঘৰলৈ আহি গ'লোঁ। আহি আকৌ কেৰাহীত দি দিছোঁ তেল। তেলখিনি গৰম হোৱালৈ অকণমান সময় ৰ'লোঁ পিছে দেই। তাৰপাছত এয়া এখন এখনকৈ পুৰি তেলত দি দিলোঁ আৰু তেলত দি দিয়াৰ লগে লগে ফুলি আহিলেই নহয়। তাৰপাছত এইফালে চাব পাৰে আমাৰ পুৰি একদম ৰেডি। পুৰিকেইখন ভাজি হোৱাৰ পাছত মনত পৰিলে যে ৰাতিপুৱা চাহ খোৱাৰ বাচনকেইটা ধুবলৈ আছেই নহয়। আহি আকৌ এয়া পটাপট বাচনকেইটাও ধুই লৈছোঁহি। আমাৰ মাইকী মানুহৰ যে শুই উঠাৰ পাছত এটাৰ পাছত এটা কাম আৰম্ভ হৈয়ে যায় নহয়নে। তাৰপাছত এয়া বাচনকেইটা ভালদৰে ধুই লৈছোঁহি আৰু এইফালে চাব পাৰে মোৰ বাচন ধোৱা সম্পূৰ্ণ হৈ গ'ল। তাৰপাছত এয়া জলপানত পুৰি খাবলৈ বুলি বহিছোঁ। পুৰি পিছে আমাৰ ঘৰত সদায় নহয় দেই, কেতিয়াবাহে খোৱা হয় জলপানত পুৰি। এয়া আকৌ ৰাতিপুৱাই মাছ বেপাৰী এজনে ঘৰতে মাছ দি থৈ গ'লহি। মাছকেইটা বাছি লোৱাৰ পাছত আকৌ লগ পাই আছোঁ দেই। মাছকেইটা কটা বচাৰ পাছত এতিয়া ভালদৰে ধুই লৈছোঁ আৰু মাছকেইটা বাছি থাকোঁতে ভাবিছোঁ যে ইয়াৰে মাছকে আজি দিনত বনাই খাম। ইয়াৰে সৰহখিনি থৈ কেইটামান মাছ ভাজিবলৈ লৈছোঁ আৰু এয়া চাব পাৰে নিমখ আৰু হালধি লগাই তেলৰ ওপৰতে এটা এটাকৈ দি দিছোঁ মাছকেইটা। এফালে মই মাছো ভাজি আছোঁ আৰু মাছৰ লগতে এইফালে চাব পাৰে ভোল আৰু আলুৰ তৰকাৰী পাতি দিছোঁ। যিহেতু ভাজি লোৱা মাছকেইটা ভোল আৰু আলুৰ তৰকাৰীখনতে দিম আৰু এইফালে চাব পাৰে আমাৰ মাছ ভজাও হৈ গ'ল আৰু মাছকেইটা মই তৰকাৰীখনৰ ওপৰত দি দিছোঁ আৰু দুটামান মাছ মই ৰাখিছোঁ অকণমান সনা বনাই খাম। আৰু এইফালে চাব পাৰে কাটি লোৱা পিঁয়াজ আৰু জলকীয়াৰ ওপৰতে দি দিছোঁ মাছকেইটা। যিহেতু দিনৰ ভাতকেইটাত কিবা এটা সনা থাকিলে ভাল লাগে নহয় জানো। আৰু এইফালে চাব পাৰে আমাৰ মাছৰ সনাও ৰেডি। আৰু এতিয়া যিহেতু মোৰ পাকঘৰৰ কাম হৈ গ'ল, তাৰ পাছত এতিয়া গাটো ধুই খাবলৈ বহিছোঁ ভাত। আৰু ভাতকেইটা খাই লওঁ, খোৱাৰ পাছত আকৌ লগ পাই আছোঁ আপোনালোকক। ভাতকেইটা খোৱাৰ অলপ সময়ৰ পাছত এয়া খাবলৈ লৈছোঁ মধুৰি। এয়া আকৌ মধুৰি আমাৰ ঘৰৰে দেই, খাবলৈ কিন্তু বিৰাট সোৱাদ। মধুৰি খোৱাৰ পাছত গধূলি আকৌ এয়া চাওক কি বনাই খাইছোঁ। চানা, ঝালমুড়ি চানা এনেকৈ চব মিক্স কৰি এয়া খাই আছোঁ। আৰু এনেকৈ খাই কোনে কোনে ভাল পায়, মই পিছে বিৰাট ভাল পাওঁ গধূলি এইবিলাক খাই। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।